পুনৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী বিবাহপাশত আবদ্ধ হ'বলৈ ওলাইছে। কোন এই জনপ্ৰিয় অভিনেত্ৰীগৰাকী আৰু কাৰ লগত বিবাহপাশত আবদ্ধ হ'বলৈ ওলাইছে এই সকলোবোৰ জনাম আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে। এই জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ নাম হ'ল জয়শ্ৰী বৰ্মন। ভৃগু কাশ্যপৰ নাৰ্ছ বাইদেউ গীতটিৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছিল জয়শ্ৰী বৰ্মন। এই গীতটোত তেওঁ এগৰাকী নাৰ্ছ বাইদেউৰ অভিনয় কৰিছিল। জয়শ্ৰী বৰ্মন বিবাহপাশত আবদ্ধ হ'বলৈ ওলাইছে নিবিৰ মায়েৰে ধাৰাবাহিকখনৰ জৰিয়তে জনপ্ৰিয় হৈ পৰা দীপাংকৰ ৰয়ৰ সৈতে। দুয়োৱে হঠাতে তেওঁলোকৰ বিবাহৰ খবৰটো দি তেওঁৰ অনুৰাগীসকলক আচৰিত কৰি তুলিছে। তেওঁলোক দুয়োৰে ইতিমধ্যে মেহেন্দী অনুষ্ঠান হৈ গৈছে। মেহেন্দী অনুষ্ঠান পৰ্বটোত জয়শ্ৰী বৰ্মনে খুব সুন্দৰকৈ মেহেন্দী লগোৱাও দেখা পোৱা গৈছে। আহকচোন এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকৰ মেহেন্দী অনুষ্ঠানৰ কিছু অংশ আমিও উপভোগ কৰোঁ। আৰু যদিহে ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।